দুগৰাকী মাতৃৰ যন্ত্ৰণাদগ্ধ সময় আনফালে ৰাজ্যলৈ অহা অশনি সংকেত এই হত্যাকাণ্ডক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যত উৰা বাতৰি অপপ্ৰচাৰ কুচক্ৰান্ত বিভাজনৰ ৰাজনীতি পাহাৰ ভৈয়ামৰ মাজত সংঘাত সৃষ্টিৰ অপচেষ্টাটো নামিলে আন এক দুষ্ট চক্ৰ কিন্তু ইয়াৰ মাজতে দগ্ধ বুকুৰ যন্ত্ৰণা পাহৰি সদ্যহতে নিজৰ আপোনজনক হেৰুওৱা এই দুটা পৰিয়ালে কিন্তু দেখুৱালে দায়িত্বশীলতা সংযম আৰু ধৈৰ্যৰ অনন্য নিদৰ্শন আমি চেষ্টা কৰিছিলো দুইটা পৰিয়ালৰ মনৰ কথা জানিবলৈ প্ৰথমে আমি গৈছিলো অভিজিতৰ ঘৰলৈ অভিজিতৰ ঘৰত বৰ্ণনাতীত সুখৰ পৰিৱেশ আমাৰ লগত আছে অভিজিতৰ পিতৃ মাতৃ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কোনোবা এজন বন্ধুৱে আপোনাক প্ৰথমতে ফোন কৰি পেলাই জনালে নহয় জানো কথাটো হয় মোক ফোন কৰিছে মই তাৰ আগতে মই ফোন কৰিছোঁ তাৰ আগলৈকে মই ফোন কৰি আছোঁ ধুনীয়াকৈ যোগাযোগ হৈ আছে মোক কৈ আছে মা মই গৈ আছোঁ মই আহি আছোঁ এনেকৈ কৈ আছে তাৰপিছত গধূলি হোৱাৰ আগে আগে মই তাক ফোন কৰিছোঁ তেতিয়া ফোনটো মানে অন হৈ আছে এটা কিবা হুলস্থুল শুনি আছোঁ মই মাতি আছোঁ বাবা বাবা হেল্ল' হেল্ল' বাবা বাবা মাত বোল নাই তাৰপিছত মই ভাবিছোঁ কিবা নেটৱৰ্কৰ প্ৰব্লেম হ'ব পাৰে মই ফোনটো থৈছোঁ এনেতে মোৰ ওচৰলৈ ফোনটো আহিছে এই খবৰটো দিছে এনেকৈ কৈছে আণ্টি আপুনি আংকুলক খবৰ দিয়ক এনেকুৱা কথা এনেকুৱা লাগিছে সেইটো যেন কোনোবাই ধেমালি কৰিছে মই এনেকুৱা ভাবিছিলোঁ তথাপিও মোৰ একদম বুকুখন চিৰিং কৰি গৈছে এওঁ আহি আছে মৰিগাঁৱৰ পৰা এওঁ আহি পৰি মই লগে লগে ফোন কৰিছোঁ কৈছে যে মই 6 মাইল পাইছোঁ কৈছোঁ এনেকুৱা কথা সোনকালে আহা তাৰপিছত দেখিলোঁ যে চবে ক'লে যে থানাত যাব লাগে থানাত গ'লোঁ তেওঁলোকক ক'লোঁ তেওঁলোকে কৰিলে কোঅপাৰেট কৰিছে যথেষ্ট সেইটো ক'ব লাগিব আমি তাৰপিছততো আৰু বাকীখিনি আপোনালোকে জানেই বাকীখিনি আৰু একমাত্ৰ ল'ৰা মোৰ মই সেই মুহূৰ্তলৈকে মই আশা কৰি আছিলোঁ চবে মোক ভাঙি দি আছে অচিজনকো মই ৰিকুৱেষ্ট কৰিছোঁ কৈছে আছে ঠিকে আছে হস্পিটেলত আছে এওঁ মোক কৈ আছে এওঁ জানে নে নাজানে মই নাজানো চবে মোক কৈ আছে মই ভগৱানৰ ওচৰত ইমান প্ৰাৰ্থনা কৰিছোঁ ঘৰত আহি পেলাই মই কিমানবাৰ ভগৱানৰ ওচৰত চাকি বন্তি জ্বলাইছোঁ মই হিচাপ নাই মোৰ মই খালি কৈছোঁ ভৰি হাত ভাঙি হ'লেও কিবা যদি হৈছে মোৰ ল'ৰাটো তেনেকৈ ঘূৰি আহক মই চিকিৎসা কৰিম মই লাষ্টলৈকে এনেকুৱা এটা ক্ষীণ আশা লৈ আছোঁ মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ ল'ৰাটো একেবাৰে তাত ঠিক হৈ পেলাই পৰি আছে মই সেইটো কেতিয়াও ভবা নাছিলোঁ যেতিয়া মই গোটেই ৰাতি মাটিত বাগৰি মই এটাই আশা কৰি থাকিলোঁ চকু মোৰ জাপ নাখালে মই এটাই আশা কৰি থাকিলোঁ এওঁ মোক ফাঁকি কৰি আছে পিছত মই ফোন কৰি আছোঁ কৈছে ঠিকে আছে মই আনি আছোঁ নহয় তুমি কিয় চিন্তা কৰিছা মই ইয়াতে ভাল চিকিৎসা কৰিব লাগিব এই বুলি কৈ আছে ময়ো তেতিয়া ভাবিছোঁ মই যে হয় ঠিকে আছে জীয়াই আছে ল'ৰাকেইটা মোক তাহাঁতক ভালকৈ চিকিৎসা কৰিম যেনে তেনে তাহাঁতক মই কিবাকৈ হ'লেও ভৰি হাত ভাঙি হ'লেও মোৰ ল'ৰা কৰি ৰাখিম মোৰ একমাত্ৰ ল'ৰা মই বহুত দেৰিকৈ মই হেৰি কৰিলোঁ যে মোৰ ল'ৰাটো এনেকুৱা বিভৎস কৰি এনেকুৱা হেৰি কৰি এনেকৈ নিশংস কৰি ইমান বৰকৈ যে কি দুখ আছিল তাহাঁতৰ মই এইখন জেগা কিমান দূৰ কওকচোন বাৰু মই আজি চবকে প্ৰশ্ন কৰিছোঁ যে আমেৰিকা চাউথ আফ্ৰিকাত গ'লেও কিজানি আমাৰ মানুহ কেনেকৈ কোনেও নামাৰে অচিনাকি হ'লেও সেইখন ঠাই অকণমান দূৰ সেই অসমতে গৈ পেলাই সেইখন ঠাইতে তাহাঁতে ৰাস্তা হেৰালে গতিকে তাহাঁতক ইমান নিষ্ঠুৰভাৱে ইমান বৰ্বৰ যে হাত ভৰি ভাঙি পেলাই পুলিচত নিদিলি কিয় সেইকাৰণে মই প্ৰশ্ন কৰিছোঁ যে মোৰ ল'ৰাটো গ'ল মইতো মোৰ ল'ৰাটো ঘূৰাই নাপাম জানো মই কওকচোন আপোনালোকে মোৰ ল'ৰা মই ঘূৰাই নাপাওঁ আৰু কেতিয়াও কিন্তু মোৰ অন্তৰে মোৰ যিটো মই জন্ম দিয়া ল'ৰাৰ মোৰ যিটো অন্তৰে হেৰি কৰিছে সেইটোতো কোনো নাপাব কিন্তু কথা হৈছে কি মই এটা বস্তুটো চবৰে ওচৰত বিচাৰিব পাৰিম মই চৰকাৰকো কৈছোঁ যে আপোনালোকক বহুত আশা কৰি কৰিছোঁ আমাৰ কথা কাম কৰিব বুলি মই এটা বস্তু তেওঁলোকৰ ওচৰত বিচাৰিব পাৰিম যে মোৰ ল'ৰাটোৰ আত্মাৰ শান্তিটোৰ কাৰণে মোক জাষ্টিছটো দিব পাৰিব নাই কাৰণ কিয় বহুত কেছ দেখিছোঁ কালপিটক ধৰি যেতিয়া ঠাণ্ডা হয় আমিও যেতিয়া ঠাণ্ডা হ'ম নৰ্মেল হ'ম তাৰপিছত কি কৰে সেই কালপিটকেইটাক এৰি দিয়ে চবে পাহৰি যায়
এনেকুৱা বহুত কেছ হৈ আছে কিন্তু মই সিহঁতৰ শাস্তি পাওঁ ইমান ইমান নিৰপৰাধী ল'ৰাকেইটাক ইমান শাস্তি দি মাৰিব লগা কি অপৰাধ কৰিছিল তাহাঁতে একোতো দুখ কৰা নাছিলে একোৱে কৰা নাছিলে তাহাঁতে গতিকে ইমান কষ্ট দি মাৰিলে গতিকে মই কৈছোঁ মই তেওঁলোকৰ ওচৰত চাওক আপোনালোকৰ জৰিয়তে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকৰ জৰিয়তে মই কৈছোঁ তাহাঁতক ফাৰ্ষ্ট ট্ৰেক আদালতত হেৰি কৰক CBI এনকুৱাৰী দিয়ক যাতে শাস্তি খাওক মই ইয়াৰ কাৰণে কোনো বেলেগে শাস্তি খোৱা বিচৰা নাই কালপিতকেইটাই শাস্তি খাওক কাৰণ কালপিতকেইটা কালপিতে সিহঁত কি মানুহ কি জাত কি হেৰি মই সেইবোৰ নাজানো সিহঁত কালপিত হয় নে নহয় ক্ৰিমিনেল হয় গতিকে ক্ৰিমিনেলে মই বেলেগৰ লগত বেলেগ মানুহ কোনে তাৰ লগত সাংঘৰ্ষ বিচাৰোঁ চবে প্ৰতিবাদ কৰিছে ৰাইজে প্ৰতিবাদ কৰিছে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ মই চিৰদিন কৃতজ্ঞ হৈ থাকিম মোক মাত লগাইছে ইয়াতে আহি মই তেওঁলোকৰ ওচৰত চিৰদিন কৃতজ্ঞ কিন্তু মই আজি কৈছোঁ যে মইতো আৰু কিমান দিন বাচি থাকিম মই এই সুখ লৈ পেলাই মই অন্ততঃ এটা শান্তি ল'ব বিচাৰিছোঁ যদি সিহঁতে উপযুক্ত শাস্তি পায় সিহঁতক যদি উপযুক্ত শাস্তি দিয়ে তেতিয়াহে মই কিজানি শান্তি পাম তাতকে মই আৰু আশা কৰিম যাতে তেওঁলোকে উপযুক্ত শাস্তি পায় আৰু কোনো ধৰণে যাতে ক্ৰিমিনেল হাৰি নাযায় সেইটোৱে চৰকাৰ বা আইনে ব্যৱস্থা ল'ব বুলি আমি বিশ্বাস কৰোঁ আমাৰ বিশ্বাস আছে আৰু আমি সেইটোৱে কামনা কৰিম কিন্তু এই মুহূৰ্তত ইমানখিনি কৈ থাকোঁতে ইমান আৱেগ তথাপিও আপুনি কৈ আছে যে মানে যাতে এই ঘটনাটোৰ পৰা যাতে কোনো বেলেগ ধৰণৰ ঘটনাৰ ৰূপ নলয় সেইটো আপুনি কামনা কৰিব এই মুহূৰ্তত আহ্বান জনাব মই নিশ্চয় আহ্বান কৰিম কাৰণ কিয় ইয়াৰ কাৰণে আৰু কোনো নিৰ্দোষী মানুহ ভিক্টিমাইজ হ'ল মোৰ ল'ৰা যেনেকৈ আমাৰ ল'ৰা দুটা যেনেকৈ ভিক্টিমাইজ হ'ল নিৰ্দোষী তেনেকৈ আৰু কোনো নিৰ্দোষী মানুহ ইয়াত ভিক্টিমাইজ হোৱাটো মই নিবিচাৰোঁ মই অশান্তি নিবিচাৰোঁ কিন্তু মোৰ ল'ৰাৰ আত্মাৰ শান্তি হওক আচল ক্ৰিমিনেলে উপযুক্ত শাস্তি পাওক মই এইটোৱে বিচাৰিছোঁ তাতকৈ মই আৰু একো এই মুহূৰ্তত মোৰ কৈছোঁ নহয় মোৰ অন্তৰ ফাটি গৈছে মই যে আপোনাক এইখিনি কথা ক'ব পাৰিছোঁ মই ক'ৰ পৰা শক্তি পাইছোঁ মই নিজে নাজানো আপোনাৰ যি কঠিন মুহূৰ্তত আছে সেইখিনি প্ৰতিজন অসমীয়াই প্ৰতিজন অসমবাসীয়ে প্ৰতিগৰাকী ভাৰতৰ মানুহে বুজি পাইছে এতিয়া তেওঁ খুব প্ৰকৃতিপ্ৰেমী আছে বুলি কৈছে এতিয়া কুকুৰ ভাল পায় একুৱেৰিয়াম মাছ ভাল পায় মানে কৈছে যে আপুনি কুকুৰটোৱেও ঘৰত থকা কুকুৰটোৱেও বুজি পাইছে বুলি কৈছে কুকুৰটোৱে বুজি পাইছে কৈছে নহয় কুকুৰটো নাখায় নবৈ চাৰিওফালে বিচাৰি ফুৰিছে তাক চাৰিওফালে বিচাৰি শেষত উপায় নাপাই পেলাই মোক খুব মাৰিছে মোক খুব এটাক কৰিছে যে ক'ত পঠিয়ালি তই একো নাখায় দৰ্জা বন্ধ কৰি লক কৰি থৈছোঁ মোক দেখিলেই কাকো চুব নিদিয়ে মোক একদম হেৰি কৰি থৈছে কুকুৰ মই আৰু অলপ যেতিয়া হেৰি হ'ম নহয় মই চিৰিয়াখানা বনাম ঘৰত চাবা মই চব পুহিম বাঘ সিংহ ভালুক এটা আমাৰ ঘৰত জীয়া বস্তু আদি মাক খোৱা নিয়ম নাই পাৰ চৰাই জীয়া মাছ এইবোৰ আনি পেলাই জীয়াই থৈ পেলাই খাব নিদিয়ে মাৰিব নিদিয়ে তোমাৰ দুখ নালাগে আমি সেইবোৰ একো নাখাওঁ তাৰ কাৰণে একো মাৰিব পৰুৱা এটা যিটো ল'ৰাই মোৰ নামাৰে সেই ল'ৰাটোক এনেকুৱা নৃশংসভাৱে মাৰিলে একো এটা কৈছোঁ নহয় সৰুৰ পৰাই সেইটো নেচাৰ তাৰ সৰু মাছবোৰ আনি যদি আমি জীয়া মাছ আনি কৰিব খোজোঁ মাছবোৰ মাৰিব নিদিয়ে জীয়াই থৈ দিয়ে আকৌ মৰিলে মনে মনে পেলাই দিওঁ কিন্তু তেতিয়াৰ পৰাই কৈছোঁ নহয় আমি প্ৰতিজ্ঞা কৰিছোঁ আমি ঘৰত কেতিয়াও জীয়া পাৰ চৰাই জীয়া মাছ আমি একো নাখাওঁ ঘৰত চব বন্ধ আমাৰ ঘৰত একোৱে মাৰিব নিদিয়ে বাৰ্থডেৰ পইচা দিওঁ হেৰি কৰিবৰ কাৰণে সেইবোৰ জমাই কুকুৰ কিনে চৰাই চিৰিকটি ভাতো লাগে মোক অলপতে কৈ আছে আমাৰ ফৰেনৰ ভাতো এটা আছে সেইবোৰৰ কাৰণে চব খৰচ কৰিব যাওঁতে মোক কৈছিলে যে মই কৈছোঁ যে ওলাইছে সোনকালে মই কৈছোঁ বোলে তুমি ক'ত যোৱা নেকি বাবা কৈছে মই অকণ কাম এটা আছে মই যাওঁ ৰ'বা যে ব্ৰেকফাষ্টটো কৰা মোক ব্ৰেকফাষ্টটো খাওঁ দিয়া মোক ব্ৰেকফাষ্টটো কৰি পেলাই যাওঁ কৈছোঁ ক'ত যোৱানো মোৰ কাম এটা আছে ৰ'বা তাৰমানে মই তাত যাব নিদিম যে ক'লে কাৰ্বি আংলং যাম বুলি ক'লে মই যাব নিদিম যে মোৰ হাই প্ৰেছাৰ আছে মোক লৈ খুব কেয়াৰ তাৰ গতিকে হাই প্ৰেছাৰ আছে মই টেনশ্যনত থাকিম
সেইদিনা ঘূৰি আহি গৈছে মই অলপ পিছত আহি আছোঁ মই যিমানমান ফোন কৰিছোঁ সিমানবাৰ তাক মই একদম ধুনীয়াকৈ ফোনত পাইছোঁ মা মই আহি আছোঁ তেতিয়াও কিন্তু মোক কোৱা নাই কাৰণ তাৰ এটাই চিন্তা মই যে হেৰি কৰিম মোৰ টেনশ্যন হ'ব টেনশ্যন হ'লে মোৰ প্ৰেছাৰো হ'ব প্ৰেছাৰ উঠিব গতিকে মানে সেই প্ৰেছাৰটো উঠিলে মাৰ খুব দিগদাৰ হ'ব তাতকৈ মই যাম আৰু আহিম কিন্তু কথা ঘূৰি আহিছিলে মাত্ৰ এই কঠিন মুহূৰ্তটো য'ত আবেগ আপোনাৰ পুত্ৰ একমাত্ৰ পুত্ৰ আপুনি হেৰুৱাইছে খুব নৃশংসভাৱে হত্যা কৰিছে তাৰ পাছতো আপোনালোকে ধৈৰ্য দায়িত্ব এই সাহস কেনেধৰণে হেৰি কৰিব গোটেই কথাখিনি অতি কষ্টকৰ অতি বেদনাদায়ক মোৰ ল'ৰাৰ যিটো অৱস্থা হ'ল যি ধৰণে তাক হত্যা কৰা হ'ল সেইটো মই এতিয়াও যে 5 দিনেই হ'ল মই একেবাৰেই সহজভাৱে ল'ব পৰা নাই মনটোক যদিও বান্ধিছোঁ মনটোত যদি প্ৰবোধ দিছোঁ যে এতিয়া মোৰ ল'ৰা হৈ থকা নাই সমগ্ৰ দেশৰে ল'ৰা হ'ল সকলোৱে একেমুখে অন্তৰত দুখ পাইছে একেমুখে গৰিহণা দিছে আৰু তাতকৈ মোৰ ৰাইজৰ প্ৰতি কৃতজ্ঞতা মোৰ অতি অন্তৰৰ পৰা আছে আৰু সকলোৱে তাৰ এই নিদাৰুণ মৃত্যুত যিখিনি সমবেদনা